Hello everyone. তো আজি ক্লাস 6-ৰ 5 নম্বৰ 19 বুদ্ধদেৱ কবিতাটি পদ্মধৰ চলিয়া লিখা এই কবিতাটি মই তোমালোকৰ ওচৰত যেটো বিৱৰণটো দাঙি ধৰিবলৈ ওলাইছো। তো ভিডিওটো ষ্টাৰ্ট কৰো। বুদ্ধদেৱ ৰোগ হুক জৰা মৃত্যু সহিব নোৱাৰি খন্তেকীয়া ভূ সুখী দিলা জনাঞ্জলি প্ৰবাহিলা পিতা পুত্ৰ পত্নী পৰিহৰি সংসাৰৰ দুখ বিমোচন কৰো বুলি ভিক্ষুকৰ বেগ ধৰি ভ্ৰমিলা দেশত কুপথে বিহৰাজনক দেখালা সুপথ জ্ঞান দীপ্তি অন্বেষণে ধ্যানত জপিলা অহিংসা পৰমো ধৰ্ম শিৰত তুলিলা সিদ্ধাৰ্থ তোমাৰ নাম সিদ্ধ অৰ্থ হলা জ্ঞানবন্তী সহায়েৰে ধৰা পোহৰলা নৰৰ মাজত হলা বুদ্ধ অৱতাৰ চিৰন্তন বৌদ্ধ ধৰ্ম কৰিলা প্ৰচাৰ মৰিও অমৰ তুমি মানৱ প্ৰধান বুদ্ধদেৱ বুদ্ধ তুমি কৰাহে প্ৰদান। তো ইয়াৰ যিটো অৰ্থ হৈছে বুদ্ধদেৱ আমি সকলোৱে জানো বৌদ্ধ ধৰ্মৰ যিজন প্ৰচাৰক বা মুখ্য তেওঁ হৈছে বুদ্ধদেৱ। তেওঁৰ আচল নাম সিদ্ধাৰ্থ আছিল। তো সিদ্ধাৰ্থই যেতিয়া বুদ্ধদেৱৰ আচল নাম সিদ্ধাৰ্থ। এই সিদ্ধাৰ্থই আছিল এজন ৰজাৰ পুত্ৰ। যেতিয়া তেওঁৰ বিবাহ কৰোৱা হৈছিল তেওঁৰ এজন পুত্ৰও আছিল। তো তেওঁ এদিনাখন তেওঁৰ মনত অনেক বিচাৰ আহিছিল যে এই যিটো ৰোগ মানুহৰ বেমাৰ আজাৰ মানুহৰ মৃত্যু বাৰ্ধক্য মানে বুঢ়া অৱস্থাৰ সময়ছোৱা। তো সেই সকলোবোৰ মানে প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ সেই সকলোবোৰ বস্তুৰ পৰা পৰিত্ৰাণ পাবলৈ সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি তেওঁ নিজৰ সুখ দুখ সকলো ত্যাগ কৰি তেওঁ সন্ন্যাস ধাৰণ কৰি বহুতো দেশ বিদেশত গৈছিল, ভ্ৰমণ কৰিছিল। তেওঁ গোটেই সংসাৰৰ দুখ সুখৰ পৰা মুক্ত হৈ তেওঁ বহুতো জ্ঞান লাভ কৰিছিল আৰু তেওঁ কোৱা হয় যে এডাল বৃক্ষৰ তলত বুদ্ধ পূৰ্ণিমা দিনাখন তেওঁ জ্ঞান লাভ কৰিছিল। সেইবাবে তেওঁৰ নাম বুদ্ধদেৱ বুলি কোৱা হয়। তেওঁ বহুতো দেশত ভ্ৰমণ কৰিছিল। ভ্ৰমণ কৰা তেওঁ বহুতো মানুহক লগ পাইছিল, বহুতো বস্তু দেখিছিল, বহুতো কাৰ্য পৰ্যবেক্ষণ কৰিছিল। আৰু যিসকল কুপথত যোৱা মানুহ মানে যিসকলে বেয়া পথত যাত্ৰা কৰিছিল মানুহে তেওঁলোকক মানে পথ দেখুৱাইছিল, বাট দেখুৱাইছিল যাতে তেওঁলোকে ভাল হ'ব পাৰে। তেওঁ বহুতো জ্ঞানৰ অধিকাৰী আছিল। তেওঁ অহিংসাই পৰম ধৰ্ম এই বাণীটি সকলোতে প্ৰচাৰ কৰিছিল। আৰু তেওঁ কোৱা হয় তেওঁ ইয়াৰ উপৰিও এটা কথা তেওঁ ভগৱান বিষ্ণুৰ এটা অৱতাৰৰ এটা বুলি ধৰা হয়। 10 অৱতাৰ যি আছে আমি সকলোৱে জানো, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম, তাৰে বুদ্ধ কল্কি। বুদ্ধ ভগৱান বিষ্ণুৰ এটি অন্যতম অৱতাৰ বুলি মানুহে গণ্য কৰে। তো ইয়াতে কথা হ'ল ইয়াতে এই যিখিনি লাষ্টৰ আগৰ শাৰীটোত ইয়াতে কোৱা হৈছে নৰৰ মাজত হলা বুদ্ধ অৱতাৰ চিৰন্তন বৌদ্ধ ধৰ্ম কৰিলা প্ৰচাৰ। মানে তেওঁ নৰৰ মাজত অৰ্থাৎ মানুহৰ মাজত তেওঁ বুদ্ধ অৱতাৰ গ্ৰহণ কৰি তেওঁ সকলোৰে মাজত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিল। মৰিও অমৰ তুমি মানৱ প্ৰধান বুদ্ধৰে বুদ্ধি তুমি কৰাহে প্ৰদান। কৈছে যে তুমি মৰিও তুমি অমৰ, তুমি সকলোৰে প্ৰধান, বুদ্ধি আদিৰ প্ৰধান। তো ইয়াতে কৈছে মৰিও অমৰ, এই কাৰণে কৈছে যে তেওঁ যদিও মৰি গ'ল তেওঁৰ যিখিনি কৰ্ম আছে সেই কৰ্মৰাজিৰ মাজেৰে তেওঁ অমৰ হৈ আছে। এতিয়াও তেওঁৰ মানুহে তেওঁৰ কৰ্মসমূহ আঁকোৱালি লৈছে। তো এইখিনিয়ে ইয়াৰ থুলমূল কথা। তো ইয়াৰ উপৰিও আৰু কিবা যদি এই লেচনটোত ডাউট থাকে মোক তোমালোকে জনাব পাৰা কমেণ্ট কৰি, বা মই ডেছক্ৰিপশ্যনত মই মোৰ ইনফৰমেশ্যন দিম, তাত গৈ তোমালোকে মোক কণ্টেক্ট কৰিব পাৰা।
So thank you very much for watching.